खुलुमबाय स्टुडियाव दं आं उदांस्रि मोसाहारि सा 200 फरायसानो 5000 रांनि चेक रानदों 2023-24 मायथाइनि थाखाय फरायसाफोरनो गियान सोरां बिथांखिनि चेक रानदों बिटिआर खालिंदुवार बियाबनि एमसिएलए दिलीप कुमार बर'आ। बिटिआर सोरखारनि बिथांखिफोरनि गेजेराव मोनसे गियान सोरां बिथांखियाबो। बे बिथांखिजों गोरिब नखरनि फरायसाफोरनो सोलोंथाइ बिथिङाव जौगाहोनो अनथोब होनाय मोनसे बिथांखि। दिनै अदालगुरि जिल्लानि बिटिआर खालिंदुवार बियाबाव गासै सा 200 फरायसानो गियान सोरां बिथांखिनि साफायाव 5000 रांनि चेक रानना होदों। 5000 रांनि चेक मोननाय फरायसाफोरा बिटिआर सोरखारखौ साबायखर बावदों। लोगोसे एमसिएलए दिलीप कुमार बर'नोबो साबायखर बावदों आरो बिटिआरआव इउपिपिएल सरकारखौनो मोनबाय थानो हानायखौ खौरांगिरिनि सिगाङाव फोरमायो। बिटिआर खालिंदुवार बियाबनि एमसिएलए दिलीप कुमार बर' बिथाङा जोंनि खौरांगिरिनो मा फोरमायखो फै जों आबुङै मिथिना लानि। হয় আজি আমাৰ পোনপ্ৰথমে মই সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধাৰ নমস্কাৰ জনাইছোঁ। আজি আমাৰ খালিংদুৱাৰ সমষ্টিত আমাৰ বিটিআৰ চৰকাৰৰ পৰা আমাৰ সৰ্বমুঠ আমাৰ খালিংদুৱাৰ সমষ্টিত 400 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক আমি জ্ঞান চেৰাং বিথাংখি এই চেকটো বিতৰণৰ কৰি দিয়া হৈছে। আজি আমাৰ ইয়াত দুজন এমচিএলএ আছে, অৰ্পণা মেডি বাইদেউ আৰু মই। সেইমতে আমি প্ৰত্যেক এমচিএলএক 200কৈ দিয়া হৈছে, সৰ্বমুঠ আমি 400 পাইছোঁ। আজি সঁচাকৈয়ে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি সকলোৱে ধন্যবাদ দিব লাগিব। তেখেতৰ নেতৃত্বত আজি আমাৰ বিটিআৰ অঞ্চলৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক সকাহ দিবৰ কাৰণে এই আঁচনি লোৱাটো এটা বিৰাট ডাঙৰ এটা পদক্ষেপ। আৰু বিশেষকৈ ক'ব লাগিব আমাৰ এই বিটিআৰ অঞ্চলৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক UPC কোচিঙৰ মানে উপেন্দ্ৰনাথ ব্ৰহ্ম সুপাৰ 50 এইটো আঁচনিটো কিন্তু তেখেতক ধন্যবাদ দিব লাগিব। আজি অলৰেডি আমি এই বিটিআৰ অঞ্চলৰ পৰা প্ৰত্যেক বছৰে 50জন ল'ৰা ছোৱালীক মানে যোনে নেকি পঢ়াত ভাল বাছনি কৰি আজি পঠাইছে। আজি কোচিং দিয়াই নহয় কিন্তু আমাৰ সুপাৰ 50ৰ পৰা আজি বহুতো ল'ৰা ছোৱালীয়ে আজি আসাম চিভিল চাৰ্ভিচত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু বহুতো কম্পিটিটিভ এক্সামত তেওঁলোকে পাছ কৰি আজি বহুতে চাকৰি পাবলৈ সক্ষম হৈছে। আজি ইমান বছৰে আজি এই বিটিআৰখনত আগতে ৰাইজে চৰকাৰক মানে দায়িত্বটো অৰ্পণ কৰিছিলে, কিন্তু আজি প্ৰমোদ বড়োদেৱ অহাৰ পিছত যি আমাৰ শান্তিৰ বাতাবৰণ আহি গ'ল, এটা শান্তিৰ পৰিৱেশ আহি গ'ল আৰু মানৱ জাতি শান্তিৰ অবিহনে কেতিয়াও শান্তিভাৱে বসবাস কৰিব নোৱাৰে আৰু কেতিয়াও উন্নয়ন হ'ব নোৱাৰে আৰু মানুহে মুকলি মনে ঘূৰিব নোৱাৰে। সেইকাৰণে আৰু ৰাইজে আজি বিটিআৰ সকলো ৰাইজে আজি সকলো জাতি জনগোষ্ঠীৰ ৰাইজে উৎফুল্লিত হৈছে আৰু বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত যি পৰিৱৰ্তন আনিছে সেইটো এটা ভাল পদক্ষেপ। এইকাৰণে মই খালিংদুৱাৰ সমষ্টিৰ এমচিএলএ হিচাপে সকলো ৰাইজক মই আহ্বান জনাক, আমাৰ চৰকাৰক কিছু সময় দিয়ক। আজি এই পিছপৰা অঞ্চলখন আজি উন্নয়ন কৰিবৰ কাৰণে তেখেতে স্মাৰ্ট আৰু গ্ৰীণ বড়োলেণ্ড গঢ় দিব বিচাৰিছে। গতিকে আমি সকলোৱে সহযোগ কৰোঁ। চবে কৰিলে চাব কিছু সময়ৰ পিছত পৃথিৱীৰ ভিতৰত আমাৰ এই অঞ্চলটো এটা উন্নয়ন ঠাই হিচাপে আমি চিনাকি দিব পাৰিম। আমি এই 3 বছৰত 3বাৰ আমি দিলোঁ। আজি আমি প্ৰত্যেক সমষ্টিত 200কৈ দিছোঁ। তাৰমানে আমি 3 বছৰত 27000 ষ্টুডেণ্টক আমি দিবলৈ সক্ষম হ'লোঁ। আৰু এইটো এটা স্কিম এই বছৰ দিলোঁ বন্ধ নহয়, এইটো হৈয়ে থাকিব। এইটো স্কিম হিচাপে লোৱা হৈছে। অকল সেইটোৱে নহয়, আমাৰ আছে ৰোগ নিৰ্মূল, যিসকলে আৰু অলপ মানে বেমাৰ আজাৰ হৈ আছে আৰু তেনেকুৱা বেনিফিচাৰী কাৰণে আমি 5000কৈ প্ৰত্যেক সমষ্টিত 200টা চেক আমি আগতো দি আহিছোঁ আৰু অলৰেডি আমি পঠাইছোঁ। সেইটো চেকক আহিবলৈ গৈ আছে আৰু ইয়াৰ পিছত আমি আৰু জ্ঞান মানে অঞ্চল বিথাংখি যিসকলে সৰু পাণ দোকান দিয়ে, ভাজিৰ দোকান দিয়ে, চাহৰ দোকান দিয়ে
আৰু মোষ্টলি আমাৰ আই মাতৃসকলে দিয়ে তেখেত সকলোকে কিছু সকাহ দিবৰ কাৰণে আমি প্ৰত্যেক সমষ্টিত 200 বেনিফিচাৰীৰ কাৰণেও আমি 3 বছৰত আমি 27,000 তেনেকুৱা বেনিফিচাৰীক দি আহিলোঁ আৰু আমাৰ সমষ্টিত অলৰেডি চেক ৰেডি হৈছে ইটো আহি পাব সিটো আমি বিতৰণ কৰি দিম গতিকে আজি আগৰ দিনত আমি দেখিছিলোঁ কুটা কম্বলৰ ৰাজনীতিক সেইবিলাকো সিহঁতে ৰাতি ভগাইছিলে আৰু সিহঁতে সেইটো কৰিছিলে যে কি কয় সিহঁতে মানে আগৰ চৰকাৰজন আজি এওঁলোকে আমাৰ অপজিশ্যনত আছে গতিকে আজি অপজিশ্যনৰ এই যোনটো মানে দাদাগিৰি হয়নে নহয় এইবিলাক মানুহে বুজি পাইছে আৰু তেওঁলোকে দাবী ধমকি দি মানুহক ভোট দি চৰকাৰ চলাইছিল আজি আমি উন্নয়ন কৰিহে চৰকাৰ চলাই আছোঁ আৰু ৰাইজক আমি আমাৰ ৰাইজৰ কাৰণে আমাৰ এই চৰকাৰ আজি আমি চৰকাৰৰ দায়িত্বত আছোঁ ৰাইজৰ কাৰণে আমি কাম কৰি যাম আমাৰ কথা হ'ল ভাৰতৰ ভিতৰত খুবেই পিছপৰা অঞ্চল আজি এই অঞ্চলখন আমি সকলোৱে মিলিজুলি উন্নয়ন কৰিব লাগিব আৰু সকলো জাতি জনগোষ্ঠী আমি শান্তিভাৱে বসবাস কৰি আমি ভাৰতৰ ভিতৰত আমি উন্নয়ন ঠাই হিচাপে আমিও চিনাকি দিব লাগিব কিয়নো আমিও মানৱ জাতি বহুত বছৰ হৈ গ'ল আজি বিভিন্ন প্ৰান্তই বহুত উন্নয়ন হৈ গ'ল কিন্তু আমাৰ অঞ্চলটোতো আমি উন্নয়ন কৰিব লাগিব আৰু মানৱ জাতিয়ে উন্নয়ন কৰিব আমিওতো মানৱ জাতি গতিকে আমাকো অধিকাৰ দিছে আমিও উন্নয়ন কৰিব নোৱাৰা একো নাই কিন্তু আমি কৰ্ম কৰিব লাগিব সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব এইকাৰণে প্ৰমোদ বড়োৰ নেতৃত্বক মই সেইটোৱে সকলো ৰাইজক আহ্বান জনাম আপোনালোকে সহযোগ কৰক আমি এটা শান্তিৰ বাতাবৰণটো বজাই ৰাখি আমি উন্নয়নৰ কাৰণে কাম কৰি যাম গতিকে ধন্যবাদ থেংক ইউ চেক পালোঁ 5,000 টকা আমি বহুত সুবিধা হৈছে আমি মধ্যবিত্তৰ ছাত্ৰী সকলো ছাত্ৰ ছাত্ৰীয়ে বহুত সহায় পালে তাৰমানে বিটিআৰ চৰকাৰৰ জ্ঞান সেৱা কি বিধানকে চেক পাইছে কিমান টকা 5,000 টকা পালোঁ কি কাক ধন্যবাদ আমি ধন্যবাদ জনাইছোঁ প্ৰদীপ বড়োৰ নেতৃত্বত দিলীপ কুমাৰ বড়ো ছাৰক ধন্যবাদ জনাইছোঁ ভাল কাম কৰিছে আশা কৰোঁ এই চৰকাৰ যাতে সদায় এনেকৈ থাকে Actually, sir, I have a performance. So the BTR government and BTR government chief, Sri Jut Pramod Boro sir, and our local MCLA, Sir Dilip Kumar Boro, they have done a very good initiative and they have made the children of BTR very much inspired and encouraged to work for their dreams. And it is a big relief for the poor students and also all the students of BTR and they have the orientation, they have the goal of making the BTR a very successful place and we as a youth, we have to also work hard for our goals, for our achievements, for our dreams so that we can make BTR a very successful place, we can make BTR, we can reach like at a global platform. We can reach BTR at a global platform and I'm very much excited today to receive this cash prize money. As so I have received a lot of certificates and all, but this is the first time I've received cash prize and from the government itself. So it's a very big initiative and very different from the other government. It is very different. So Sri Jut Pramod Boro sir has got a lot of helpful initiatives for the youth, for all the common people of BTR, and for that is why we will always support sir, we will always be with sir so that sir create BTR a very successful place. I've already taken a lot of good steps and I'm me myself and all the people, all the beneficiaries today, we are hopeful for sir. We are hopeful for a very peaceful and productive and progressing BTR, and in today's today's time the development is the most important thing and we as a human resources, we are the youth, we are the human resources, so we have to be very developed. So actually if education is taken very seriously from the first step itself, then we can reach to a global place as I have said before. So Sri Jut Pramod Boro sir, he has that type of thinking
It's a very developed thinking, I would say, and I'm very thankful to sir. Arts and everything, but this is the first time I've received prize money, so I'm very excited and thankful. Where from are you? Actually, I'm from Tangla, Ward number 2, Tangla, under MCLA Dilip Boru sir's government. এইটো চেকটো 5000ৰ হয় বহুত সুখী হৈছোঁ আগৰ চৰকাৰৰ পৰা এনেকুৱা কেতিয়াও মই সাহায্য পোৱা নাছিলোঁ বৰুৱা মহোদয়ক মই বহুত যথেষ্ট সন্মান আৰু শ্ৰদ্ধা জনাইছোঁ আৰু তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুতো কেইটা কাৰ্য কৰিছে সেইটো কাৰণে বহুত ভাল লাগিছে নমস্কাৰ মোৰ নাম শ্ৰী কৃষ্ণ মহন্ত মই যথেষ্ট সুখী হৈছোঁ दिनै मेट्रिक आनजादाव पास जानायफोरनो दुखिया नखरफोरनो माने चेक राननानै होदों आरो माने बिटिआर सरकार प्रमद बर' सार माबोरै नांदों बिथांनि जितु जोबोर गोजोननाय मोन्दों माने बुंनो हागौ आरो गोजोन सिगां बेबायदि मोनफेराखैमोन मोननाय खोनादोंमोन खोनायाखैमोन गोजोननायखौ रोजा रोजा साबायखर होयो आंनि नखरनिफ्रायबो आरो आंनि फारसेनिफ्रायबो মই আজি বহুত মানে গৌৰৱান্বিত তাৰ কাৰণে মই চেক ল'বলৈ আহিছে তাৰপিছতে মই তাইক গৈছে আৰু দেউতাক মানে সাধাৰণ কোম্পানী এটাত কাম কৰিবলৈ আমি 4টা মানে দুজনী ছোৱালী পঢ়াই ভৰণ কৰি আছোঁ এতিয়া মানে এই সৌভাগ্যখন আপোনালোকে মাতি অনাৰ কাৰণে মই আজি যথেষ্ট আনন্দ পাইছোঁ দেউতাকেও শুনি কাম কৰা ঠাইৰ পৰা হয়তো তেওঁ বহুত সুখী হ'ব যে গৌৰৱটোৰ অঞ্চলৰ মানে গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে মোৰ ছোৱালীৰ কাৰণে আজি মাকক ছাত্ৰী গাৰ্জেন হিচাপে মই চৰকাৰক এইটোৱে ক'ম মোৰ যে আৰ্থিক সমস্যাৰ কাৰণে আপোনালোকে এইকণ চিন্তা কৰি মোক কিবা এটা সুবিধা দিছে মই তাইৰ অন্ততঃ বহীপাতখিনি বা ইউনিফৰ্ম যোৱাৰ সুবিধা দিব পাৰিম সেইটো মই ক'ব আৰু পাৰিম আৰু साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय आरबि मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलफोराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कोचिं सेन्टार बेखेवनो थांगासिनो दं जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कोचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कोचिंनि खाबुखौ आरबि मेथमेटिक्स सेन्टारनि जोहै मसलफोराव मोननो हासिगोन बे कोचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्रुटमेन्ट 3rd and 4th ग्रेड रेलवे एसएससी आर्मी जीडी अग्निवीर बैंक पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन बे कोचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 9365132228 जानबुं अनजिमायाव खौरां लानो हागोन